যিসকলে কৈ আছে ন্যায় লাগে ন্যায় লাগে, মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে। মইতো জুবিন অনুৰাগী। মুখ্যমন্ত্ৰীও ন্যায় বিচাৰি আছে, আমি ক'ত যাম কওক? আমাক ইহঁতে পাগল বনাই দিব, পাগল বনাই দিব, বুজিছে? ইহঁতে আমাক পাগল বনাই দিব। এতিয়া মুখ্যমন্ত্ৰী কৈ আছে তেখেতো বোলো অনুৰাগী আছিলে, তেওঁলোকেও এতিয়া ন্যায় বিচাৰে। আৰে ন্যায় বিচাৰি আছে মানে কি কয়, পাগল বনাই দিব ইহঁতে। ইহঁতে বোলো এতিয়া ন্যায় বিচাৰে, ইহঁতে বোলো জুবিন দাৰ হেৰি আছিল, অনুৰাগী আছিল। আৰে চৰকাৰত আছে, CM হয়, তেখেতে চব কি কি হৈছে কি কি হোৱা নাই চব চাই পেলাই আদালতত দিয়ক, হৈ গ'ল, ন্যায় হৈ গ'ল। এখেতে বোলে ন্যায় বিচাৰিছে, ৰাস্তাত ওলাই আছে, জয়ন্ত ৰাস্তাত ওলাই আহি গ'ল। মানে ইহঁতে যে জুবিনদাৰ নামত মানুহক পাগল বনাই দিব, একেবাৰে পাগল বনাই দিব। ইহঁতে যি এবাৰে অসমৰ ৰাইজক লৈ পেলাই ধেমালি আৰম্ভ কৰিছে। এতিয়া মানে ইহঁত পাগল হ'বনে অসমৰ ৰাইজক পাগল বনাব নাজানো। অসম চৰকাৰৰ যোনবিলাক হেৰি আছে, পদবীত থকা মন্ত্ৰী MLA বিলাক, সিহঁতেও ন্যায় বিচাৰি আছে। এতিয়া আম জনতা যাব ক'ত কওক? ইহঁততো পাগল হৈ গ'ল। এতিয়া আম জনতা পাগল হৈ গ'ল। ক'ত আমি কি কৰি আছো, ক'ত কি কৰি আছো? এই কথা আছে না যে চোৰকে চোৰে বিচাৰে, এনেকুৱা অৱস্থা হৈ গ'ল। মানে যি কি নহওক, হিমন্ত ন্যায় বিচাৰি আছে, জয়ন্তও ন্যায় বিচাৰি আছে, অসমৰ ৰাইজৰ ন্যায় দিব কোনে? ন্যায়টো দিব আদালতে, ন্যায় দিব। আদালতো চব হেৰিবিলাকতো চৰকাৰেহে দাখিল কৰিব লাগিব। চৰকাৰে এতিয়ালৈকে দাখিলেই কৰা নাই, আমাক পাৰ হৈ গ'ল। আচৰিত ঘটনা। এইবিলাকে আচৰিত ঘটনা কৰি আছে। এই অসম চৰকাৰৰ যোনবিলাক এতিয়া মানে পদবীত থকা মানুহবিলাক চব বেকাৰ, চব বেকাৰ। এটা মানুহ কামৰ নাই। চব বেকাৰ মানুহক নি পেলাই বহাই দিছে। ই বোলো হিমন্ত বিশ্ব শৰ্মা বোলো আকৌ একেবাৰে 2040লৈকে বোলো অসমৰ CM হৈ থাকিব, ইমানেই ভাল পায় মানুহে। ভাল পোৱাৰ কাম কৰিলেতো মানুহে ভাল পাবই। মামাকে মাতা নাই ৰাইজে, মৰমত মাতা নাই। আপুনিতো কাৰো মামা নহয়, মৰমতো মামা মাতি আছে আপোনাক। মই নামাতো, কিন্তু অসমৰ ৰাইজেতো মাতি আছে। তো ৰাইজৰ মৰম আকোৱালি ল'ব পৰা নাই আপুনি। সেইকাৰণে 2040 নহয়, 2026ৰ আগলৈকে আপোনাৰ কাম হে, এই ধেমালি কৰাৰ কাৰণে। অসমৰ হাৰ্টটো জুবিন দাৰ মৃত্যুৰ তদন্ত ইমান দিনলৈকে হৈ যাব লাগিছিলে। তদন্তটো আদালতে হেৰি নকৰে। আপোনালোকে চৰকাৰে তদন্ত কৰি পেলাই আদালতত দিয়ক, কেছ উঠাওক, চব হৈ যাব। ন্যায় আদালতেই দিব, এটা আমি জানো। এইটো আম জনতাইতো ছিংগাপুৰ গৈ পেলাই এইবিলাক কৰিব পৰা সম্ভৱ নহয়। আপুনি যদি ন্যায় বিচাৰে, আমিতো পাগল হৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মাও ন্যায় বিচাৰে। আচৰিত ঘটনা দেই। এই বোলে আকৌ মানে খুব ডাঙৰ অনুৰাগী আছিলে জুবিন দাৰ।